নমস্কাৰ। যেহেতু অলপ আগতে PGT যেটো পোষ্ট গ্ৰেজুৱেট টিচাৰ আছিল তাৰ ৰিজাল্ট দিছে, তো আপোনালোকে চাব পাৰে। তো আপোনালোকক মানে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। লিংকত ক্লিক কৰিলে আপোনালোকক এনেকুৱা পেজ দেখাব, আৰু এই পেজত থকা টু ডাউনলোড মাৰ্কশ্বিট কাম এডমিট কাৰ্ড অফ TCR 2024 ফৰ দ্য পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ তাত ক্লিক কৰি দিলে এটা নতুন পেজত লৈ যাব। তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা পেজত লৈ যাব, আৰু তাত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দি দিব আৰু আপোনালোকৰ পাছৱৰ্ড দিব, দি লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে দেখা পাব এনেকুৱা এডমিটখন আহি যাব। এই এডমিটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাব, যদি আপোনালোকে পাছ কৰে বেলেগ ধৰণে দেখা যাব, আৰু পাছ নকৰিলে বেলেগ ধৰণে দেখা যাব। তো ইয়াত দেখা পাইছে যে আপোনালোকে কেন্দ্ৰৰ নাম, ফটো সকলোবিলাক লিখা থাকিব, আৰু কিমান মাৰ্ক পাইছে মাৰ্কবিলাক লিখা থাকিব। তো তাৰমানে এনেকুৱা যদি আহে, অনলি মাৰ্ক যদি আহে, তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ছিলেক্টেড হোৱা নাই। আৰু যদি এনেকুৱা নাহি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ছিলেক্টেড বুলি আহে, তলত মানে ভেন্যুবিলাক দিয়া থাকিব, আপোনালোকে স্ক্ৰীনত চাব পাৰে। তেতিয়া যদি আপোনালোকে বা কোনো কেণ্ডিডেট পাছ কৰে, তেনেহ'লে এনেকুৱা আহি যাব, তলত কোন ভেন্যুত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ক'ত কি হ'ব, সকলোবিলাক লিখা থাকিব। তো জুম কৰি দিছোঁ, তো চাব পাৰে। এই পোষ্ট নেম দিয়াই আছে, ভেন্যু নেম এণ্ড এড্ৰেছ, ক'ত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কেতিয়া যাব লাগিব, টাইম কেতিয়া, তাৰিখ কেতিয়া, আৰু তলত আৰু এটা পেজত লিখা থাকিব যে কি ডকুমেণ্ট লৈ যাব লাগিব। আপোনালোকে চাব পাৰে স্ক্ৰীনত যে এইবিলাক ডকুমেণ্ট লৈ যাব লাগিব। তো এনেকৈ আপোনালোকে চাব পাৰিব PGT যিটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টখন। যদি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতে, তেনেহ'লে আপোনালোকৰ মাৰ্কখন দেখা পাব, আৰু মাৰ্কৰ তলত কোন ঠাইত কোন ভেন্যুত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো লিখা থাকিব। আৰু যদি আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নামাতে, তেনেহ'লে অনলি মাৰ্কখন দেখা পাব, এই তলৰ পেজটো দেখা নাপায় বা ভেন্যুবিলাক দেখা নাপাব। তো আশা কৰোঁ ভিডিঅ'খন চাই আপোনালোকে উপকৃত হৈছে। ধন্যবাদ।